বতৰ দেখিছে ৰাইজ, সৌটো বেলি এয়া বতৰ ৰাতিপুৱা কিনকিনকৈ আহিল আৰু এতিয়া সৌৱা মানুহ ওলাব নোৱাৰা ৰ'দ। তো নমস্কাৰ, এয়া আছিল আজি ৰাতিপুৱাৰ পৰিৱেশ। ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পাছত বতৰটো ইমানেই ধুনীয়া কৰিছে, মানে কি ক'ব। এইকেইদিন যে ইমান গৰম পৰি আছিলে, ভাবিছোঁ আজি ঠাণ্ডা কৰিব বতৰটো। আৰু বিশেষকৈ মানে কি হৈছে, আমাৰ ফালে বহুত দিন ধৰি ভালকৈ বৰষুণেই দিয়া নাই, যাৰ ফলত এই বাৰিষা কালত মানুহবোৰে খেতি পথাৰত নামিব পৰা নাই, কোনেও মাটি লগাব পৰা নাই, এনে অৱস্থা হৈ আছে আমাৰ ফালে। গতিকে আজি ৰাতিপুৱা যেতিয়া বতৰটো কিনকিনকৈ বৰষুণ আহিছে বা অন্ধকাৰ কৰি আছে, ভাবিছোঁ ধৰিব নেকি বতৰটো, কিন্তু নাই, সেই একেই। গতিকে এয়া আমাৰ ৰাতিপুৱাৰ ঘৰৰ পৰিৱেশ। বৰষুণৰ মাজতে, কিনকিনীয়া বৰষুণৰ মাজতেই গৰুকেইটা এনেকৈ বাহিৰত উলিয়াই গাখীৰকণ খীৰালোঁ। গোহালি ঘৰ চাফা কৰিব লাগেতো প্ৰথমতে, গতিকে গোহালি ঘৰ চাফা কৰি এনেকৈ মোৰে কাম আৰম্ভ হৈ যায়। আৰু ৰাতিপুৱা বুলি ক'লে আৰু এইবোৰেই কাম আৰু এনেকৈ ধুনীয়াকৈ গোহালি ঘৰ চাফা কৰিব লাগে, গৰু উলিয়াব লাগে, তাৰপাছত আকৌ গৰু এৰাল দিব যাব লাগে। তাৰপাছতে বৰষুণৰ মাজতে গাখীৰকণ খীৰাই আনিলোঁ। খীৰাই আনি ধুনীয়াকৈ, আকৌ ৰাতিপুৱা গাখীৰ দিয়া চাহ নাখাওঁ আজিকালি, গাখীৰ পানী খাই গৰু এৰাল দিব গ'লোঁ। তাৰপাছত আকৌ যাব লগা হয় দোকানলৈ। দোকানত মানে তামোল নাই, গতিকে কেইটামান তামোল এনেকৈ বস্তাত থৈ দিয়া হৈছিলে, আৰু দোকানত বিক্ৰী কৰিবৰ কাৰণে তামোল অলপ ল'লোঁ, লৈ মেলি দোকানলৈ গ'লোঁ। দোকানৰ পৰা আহিলোঁ, আহি মেলি তাৰপাছত আকৌ ঘৰত সেই একেই, প্ৰতিদিন একেই কাম মোৰ, ঘৰুৱা কামবিলাক তাকে অকণমান দেখালোঁ। নাজানো কেনেকৈ পাইছে। গতিকে শেষলৈকে আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।